বৰা ভালে আছা? আছো ছাৰ। তোমালোকৰ স্কুলখন এবাৰ কি হ'ল হে? তাকেইতো ছাৰ। চি গ্ৰেড ডি গ্ৰেড পোৱা স্কুলখনে A+ পাই গৈছে। তাকে ছাৰ ময়ো আছো। ৰ'বা, এই যে গৰু বিষয়ে ৰচনা লিখিছিল নুমল ছাৰ। এইবিলাক তামাম ৰচনা লিখিছে। এই ছাৰ বহুত ধুনীয়া। ছাৰ কি ছাৰ সৰুৰ পৰা পঢ়াত বহুত চোকা নহয়। ছাৰ চোকা সি কিয় নহ'ব কওকচোন? ছাৰ তাৰ পেহীয়েকজনী ছাৰ কম ধুনীয়া, কম চোকা ছাৰ। পেহীয়েকে সৰুৰ পৰা পঢ়াই তাক এতিয়া চোকা কৰি পেলালে। পেহীয়েকে পঢ়াই কাৰণে চোকা হৈছে। হয়, এই তাক মাতি দিয়াচোন। আহিছে। ঐ নুমল, নুমল আহ। গৈছিল কল খাবলৈ খৰে দিলে খেদা তই ধৰিলে কবা মাৰি ঘৰে দিলে ঘোচা তোমাৰ আছিল পাগুৰি মাৰি কান্ধত নাঙল লৈ প্ৰথম চহে চাই আছিলে নিশ্চিত মাছাটো ডাঙৰ ছাৰ। বৰ ডাঙৰ ছাৰ। আমাৰ ঘৰত লাও কোমোৰা একো লাগা নাই, আনি দিব নোৱাৰো কিন্তু। লাও কোমোৰা কি কয় হে বৰা? তাকে লাও কোমোৰা কোনে আনিবলৈ? আমাৰ ছাৰহঁতে আনিব লাগে নহয়, ঘৰলৈ লৈ যায়। ছাৰ তাক মানে ছবি আঁকিবলৈ দিওঁ যে সেইকাৰণে প্ৰেক্টিকেলি বুজাই দিওঁ আৰু। প্ৰেক্টিকেলি বুজাই দিয়া। ডাঙৰ ছাৰ, আমাৰ ঘৰৰ পেহী ফোন নম্বৰো আনি দিব নোৱাৰো। পেহী ফোন নাম্বাৰ কথা আকৌ কিয় কৈছে? মোৰ পঢ়া শুনাৰ খবৰ লওঁ বুলি মোৰ পেহী ফোন নাম্বাৰ ল'লে। ছাৰ তাৰপিছত ৰাতি 12টা বজাত পেহীলে ফোন কৰে। ছাৰ ৰাতি চুমা খায়। হয় বৰা, নহয় ছাৰ মানে প্ৰেম হৈ যায় দিয়কচোন। হৈ যায় ন? ইয়াৰ কথা বতৰা কিছুমানকে সুধো ইয়াক ন? হয় নেকি? এবাৰ ছাৰ গৰু বিষয়ে কিমান লিখিছে? ছাৰ গৰু ৰচনা ক'ব লাগে। গৰু এবিধ পোহনীয়া স্বাধীনে ঘূৰিছে জন্তু। গৰুৱে গাখীৰ দিয়ে, শিং নথকা গৰুক লাওমৰা বুলি কয়। গৰু পাকস্থলী 4টা, গৰু নোম আছে, গৰু গোবৰ এবিধ পচন সাৰ, আৰু গৰু গাখীৰ দিয়ে, গৰু গাখীৰবিধ পুষ্টিকৰ খাদ্য। হ'ব মই গৰু বিষয়ে ৰচনাখন পঢ়িছো নহয়। তুমি মোক এতিয়া কোৱা অসমৰ জাতীয় উৎসৱৰ বিষয়ে কোৱা। জাতীয় উৎসৱ। জাতীয় উৎসৱ আমাৰ জাতীয় উৎসৱ বিহু। অসমৰ জাতীয় উৎসৱ 2টা। 3টা। 3 নম্বৰ কেতিয়া আহে গমেই নাপাওঁ। কিয়? ফেচবুকত চালেহে গম পাওঁ কোনোবাই ফটো দিলে। এটা বিহুক ভোগালী বিহু বুলি কয়। ভোগালী বিহুটোত আমাৰ খুৰাহঁতে মদ আৰু গাহৰি খায়। আৰু এটা ৰঙালী বিহু, সেইটোত ফাংচন পাতে। ছাৰ ৰঙালী বিহু প্ৰথম দিনটো গৰু বিহু বুলি কয়। গৰু বিহু বুলি ক'লে মনটো ভাল লাগে দিয়কচোন, কাৰণ গৰু এবিধ পোহনীয়া স্বাধীনে ঘূৰিছে জন্তু। গৰুৱে গাখীৰ দিয়ে, শিং নথকা গৰুক লাওমৰা বুলি কয়। গৰুৱে গোবৰ দিয়ে, গৰুৰ গোবৰ এবিধ পচন সাৰ, গৰুৰ গাখীৰ এবিধ পুষ্টিকৰ খাদ্য। তুমি গৰু বিষয়ে ৰচনাখন গাব নালাগে নহয়। মই যিটো সুধিম সেইটো ক'বা দেই। পাৰিব ছাৰ। ইয়াৰ পেহীয়েক ছাৰ কম ধুনীয়া, কম চোকা। পাৰিবা ন? তুমি এবাৰ গুৰুজনাৰ বিষয়ে কোৱা। গুৰুজনাৰ বিষয়ে এডালৰ বিষয়ে কি ক'ম? এডালৰ বিষয়ে চেনিটো এইটো মোৰ কথা সোধা নাই, শংকৰদেৱ। গুৰুজনা মানে শংকৰদেৱৰ কথাই সুধিছে। কোৱা। শংকৰদেৱে 12 বছৰ বয়সত স্কুল গৈছিল। আমাক সেই ইমান কম বয়সত নাম লগাই দিলে, সেইকাৰণে আমি শংকৰদেৱৰ নিচিনা হ'বই পোৱা নাই। শংকৰদেৱে এবাৰ ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিল। ছাৰ শংকৰদেৱে এবাৰ ষাঁড় গৰু শিঙত ধৰি বগাই দিছিল। ষাঁড় গৰু শিঙত ধৰি বগাই দিয়া কম ডাঙৰ কথা নেকি? কাৰণ গৰু এবিধ পোহনীয়া চাৰিঠেঙীয়া ঘূৰিছে জন্তু। গৰুৱে গাখীৰ দিয়ে, শিং নথকা গৰুক লাওমৰা বুলি কয়। গৰুৱে গোবৰ দিয়ে, গৰুৰ গোবৰ উত্তম সাৰ। কি ক'ব লাগে নিজে? গৰু বিষয়ে ৰচনাই পোৱাগে দেখোন। পাৰিব ছাৰ। ইয়াৰ পেহীয়েক ছাৰ কম ধুনীয়া। একদম গৰু বিষয়ে ৰচনা নহয় দেই। পেহীয়েক ধুনীয়া গৰু বিষয়ে ৰচনা গাই আছে। হেৰি কোৱাচোন, তুমি এবাৰ কোৱা জ্বলন্ত সমস্যাৰ বিষয়ে। জ্বলন্ত সমস্যা। জানেনে জ্বলন্ত সমস্যা? ফেচবুকডাল মনিটাইজেই হোৱা নাই। সেইটো জ্বলন্ত সমস্যা কি? জ্বলন্ত সমস্যা মানে বানপানীৰ ওপৰত। বানপানী আহিলে আমাৰ বিৰাট ফূৰ্তি লাগে। ফূৰ্তি লাগে কিয়? আমি ৰিলিফৰ বস্তু পাওঁ যে ফ্ৰীতে বানপানী আহিলে ঘৰ দুৱাৰ উঠি যায়। বানপানী আহিলে গৰু ছাগলী মেকুৰী চব উঠি যায়। ছাৰ গৰু উঠি গ'লে গাত লাগি যায় দিয়কচোন, কাৰণ গৰুবিধ পোহনীয়া চাৰিঠেঙীয়া ঘূৰিছে জন্তু। গৰুৱে গাখীৰ দিয়ে, শিং নথকা গৰুক লাওমৰা বুলি কয়। গৰুৰ নোম আছে, গৰুৰ পাকস্থলী 4টা। গৰু বিষয়ে ৰচনা পাৰিব। ই ছাৰ বহুত চোকা ছাৰ। ইয়াৰ পেহীয়েক ছাৰ কম ধুনীয়া ছাৰ। ক'বলৈকে নিদিয়ে। পেহীয়েক ধুনীয়া গৰু বিষয়ে ৰচনা। তই এবাৰ ক ছাত্ৰৰ কৰ্তব্য। পেহীয়ে বদনাম নানিবি। আমি ছাত্ৰসকলে ভালকে পঢ়া শুনা কৰিব লাগে। ভালকে পঢ়া শুনা নকৰিলে ছাৰহঁতে বৰ বেয়াকে গালি দিয়ে নহয়। পোহনীয়া চাৰিঠেঙীয়া ঘূৰিছে জন্তু। মই ভাবিলে পোহনীয়া চাৰিঠেঙীয়া ঘূৰিছে জন্তু। গৰুৱে গোবৰ দিয়ে, মই বোলে গোবৰ দিওঁ। গৰুৱে গাখীৰ দিয়ে, মই বোলে গাখীৰ দিওঁ। গৰুৰ শিং আছে, মই বোলে শিং আছে। ক'বলৈকে নিদিয়ে। গৰু বিষয়ে ৰচনা